পদ্ধতিৰে কেনেকৈ যিকোনো সংখ্যা বৰ্গ বা স্কোৱাৰ কৰিব পাৰি শিকিবলৈ চেষ্টা কৰা হওক তাৰ কাৰণে আমি যিকোনো এটা নম্বৰ লৈছো সাপোজ 24 ৰ আমি স্কোৱাৰ কৰিব লাগে যি নাম্বাৰে নহওক আমি তিনটা স্পেস ৰাখিম তাৰ কাৰণে প্ৰথমতে আমি কি কৰিম যেটো ইউনিট ডিজিটৰ নাম্বাৰ আছে 4 আছে তাক আমি স্কোৱাৰ কৰিম তাক স্কোৱাৰ কৰিলে কি হ'ব 4 স্কোৱাৰ কৰিলে 16 আমি 16 ৰ 6 লিখিম 1 টো কেৰি কৰিম ঠিক আছে তাৰছত আমি এই যেটো দহকৰ ঘৰ সংখ্যা 2 আছে তাৰ স্কোৱাৰ কৰিম কিয়নো আমি 4 তাৰছত আমি এই তিনিটা পূৰণ কৰিম এই তিনিটা ডিজিট পূৰণ কৰিম 2 4 2 এই স্কোৱাৰটো পূৰণ কৰি দিম যে 2 4 গুণত 8 2 গুণ কি হ'ব 16 16 ইয়াত এক এটা অলৰেডি উকলি আছিল 16 একে 17 ৰ 7 আৰু ইয়াত কি হ'ব সেই 17 ৰ 1 টো সো 6 7 4 একে 5 সো 24 ৰ বৰ্গ কি হ'ব 576 আমি আৰু এটা উদাহৰণ সময় বুজিবলৈ চেষ্টা কৰো সপোজ আমাক উলিয়াব লাগে 37 ৰ স্কোৱাৰ তো তাৰ কাৰণে আমি একেধৰণে তিনটা স্পেস ৰাখিম প্ৰথম 7 ৰ স্কোৱাৰ কৰিম 7 টোৰ কি হ'ব 49 7 7 জ 49 তো 9 থাকিলে 4 কেৰি হল 3 স্কোৱাৰ কৰিলে কি হ'ব 9 এই 3 টো স্কোৱাৰ কৰিলে 9 পাইছো এটা তিনটা আমি মাল্টিপ্লাই কৰিম 2 7 3 তো 2 3 জ 6 7 জ 42 সো সেই 42 ৰ লগত এই যেটো 4 আছে হেতু এড কৰিলে কি আমি 46 তো এই 46 ৰ আমি কি কৰিম 6 টো লম 4 টো ইয়ালৈ আহিব আকৌ দেখুৱাই দিছো এবাৰ যাতে সুবিধাজনক হয় আপোনালোকৰ কাৰণে আমি কি কৰিলো 7 টো স্কয়াৰ কৰিলো 49 পালো 9 টো ললো 4 টো কেৰি হল 3 টো স্কয়াৰ কৰিলো 9 পালো তাৰপিছত আমি এই তিনটা ডিজিট মাল্টিপ্লাই কৰিম 372 37 21 into 2 42 42 লগত 4 এড কৰিলে আমি কিমান পাইছিলো 46 46 ৰ 6 আহিলে ইয়াত কিমান আহিলে 4 এটা কিমান হ'ব 9613 সো 1369 হ'ব 37 ৰ বৰ্গ এই পদ্ধতিটোৰে আমি তিনটা সংখ্যাৰ বৰ্গ উলিয়াব পাৰো সপোজ 112 ৰ আমি বৰ্গ উলিয়াব লাগে একে ধৰণে আমি ইয়াত তিনটা স্পেস ৰাখিম আমি প্ৰথম কি কৰিম এই 2 টো স্কোৱাৰ কৰিম 2 দুগুণ কিমান পালো আমি 4 এতিয়া ইয়াক আমি এই প্ৰথম দুটা ডিজিট 1 আৰু 1 লগ লাগি 11 হৈছে তাক আমি এটা ডিজিট বুলি মানিম মানে এটা সংখ্যা বুলি মানিম তেতিয়া হলে আমি কি কৰিম এই 11 ৰ বৰ্গ কৰিম এই 11 বৰ্গ কৰিলে আমি কিমান পাম 121 11 11 121 এতিয়া আমি কি কৰিম এই 11 টো আৰু 2 টো আৰু এই 2 টো এই তিনটা মাল্টিপ্লাই কৰিম 2 দুগুণ 4 4 11 44 44 ৰ 4 আহিব আৰু আনটো 4 ইয়ালৈ কেৰি হ'ব তেতিয়া কিমান হ'ব 4 4 1 plus 4 5 2 1 so 1 1 2 112 ৰ স্কয়াৰ কৰিলে কিমান পাম 12544 আমি ভালকে বুজিবলৈ আৰু এটা উদাহৰণ লৈ চাও সপোজ আমি 113 ৰ বৰ্গ উলিয়াব লাগে তো একে ধৰণে আমি ইয়াত তিনিটা স্পেস দিম প্ৰথমে 3 ৰ বৰ্গ কৰিলে কিমান পাম 9 তাৰপিছত 11 ৰ আমি স্কয়াৰ কৰিলে কিমান পাম 121 এতিয়া আমি কি কৰিম 11 into 3 into 2 কৰিম 11 into 3 33 into 2 কিমান হ'ব 2 3 জাৰ 6 6 11 জাৰ 66 66 ৰ 6 টো ইয়াত আহিব এটো 6 ইয়াত আহিব সো 9 6 7 2 1 যিকোনো সংখ্যাৰ বৰ্গ উলিওৱাৰ যিখিনি আমি খৰতকীয়া পদ্ধতি শিকি আছো या পৰৱৰ্তী পদ্ধতি কেইটালৈ যোৱাৰ আগতে এটা সকলোৰ প্ৰতি আহ্বান জনাব বিচাৰিছো যে অন্তত 11 ৰ পৰা 30 লৈকে এই সংখ্যা কেইটাৰ বৰ্গৰ টেবুলখন মনত ৰাখিব 11 ৰ পৰা 20 লৈকে আমাৰ প্ৰায় সকলোৰে মনত থাকেই অলপ সমস্যা হয় আমাৰ 21 ৰ পৰা 30 ৰ ভিতৰ সংখ্যা কেইটাৰ বৰ্গ উলিওৱাত ইয়াতো আমি এটা শৰ্টকাট মেথড বা এটা ট্ৰিক আমি ইউজ কৰিব পাৰো 21 ৰ যেটো বৰ্গ আমি জানো 441 এই 441 ৰ 41 টো লক্ষ্য ৰাখিব 29 ত আকৌ ৰিপিট হৈছে তেনেকে 22 ৰ যেটো 84 হেতু আহি পেলে 28 ত ৰিপিট হৈছে 23 যেটো 29 হেতু আমাৰ 27 ত ৰিপিট হৈছে তেনেকে 24 টো 26 ত ৰিপিট হৈছে 76 টো আৰু 25 ৰ বৰ্গ আমি সকলোৱে জানো 625 তে এই ট্ৰিকটো ইউজ কৰি পেলে আপোনালোকে এই টেবুলখন মনত ৰাখিব পাৰিব এই টেবুলখন মনত ৰাখিলে আমি যিকোনো সংখ্যাৰ বৰ্গ উলিয়াৰ পদ্ধতিটো আৰু সহজ হৈ পৰিব এতিয়া আমি 50 ৰ ওচৰৰ সংখ্যাবিলাকৰ কিদৰে বৰ্গ কৰিব পাৰি সেই বিষয়ে আমি শিকোৱা হক 50 ৰ ওচৰৰ প্ৰায় 30 ৰ পৰা 70 মানলৈকে আমি সংখ্যাবিলাকক এই পদ্ধতিটোৰে বৰ্গ উলিয়াব পাৰিম আমি সাপোজ উদাহৰণস্বৰূপে 42 ৰ স্কয়াৰ কৰি উলিয়াব লাগে তাৰ আগতে এটা কথা মনত ৰাখিব আমাৰ বেসটো 50 কিন্তু মেইন ৰেফাৰেন্সটো আমি লম 25 তে 25 টো কাত মনত ৰাখিব 42 টো 50 কে কিমান কম 8 কম এটিকে 8 টোক আমি স্কয়াৰ কৰিলে কিমান পাম 64 এখিতে মনত ৰাখিব আমি যিমানটো সংখ্যা কম সিমানটো যেটা বৰ্গ কৰিম তেতিয়া আমি যিটো সংখ্যা পাম তাৰ মাত্ৰ
একক আৰু দশকৰ ঘৰৰ অংক কেইটাহে ল'ম যদি তিনিটা অংক পাওঁ তেতিয়াহ'লে আমি সেইটো উকলিল বুলি ধৰি ল'ম যেহেতু আমি 64 পাইছোঁ মাত্ৰ দুটা অংকই পাইছোঁ গতিকে 64 আহিব গতিকে আমি 8ক বৰ্গ কৰিলে কিমান পাইছোঁ 64 এতিয়া আমি এই 8টোক কি কৰিম 25ৰ পৰা বিয়োগ কৰিম যেটো 25 আমি ৰেফাৰেন্স হিচাপে লৈছিলোঁ এই 25ৰ পৰা বিয়োগ কৰিম 25ৰ পৰা 8টো বিয়োগ কৰিলে কিমান হ'ব 17 সো 42 বৰ্গ কিমান হ'ব 1764 এতিয়া সাপোজ 48ৰ বৰ্গ উলিয়াব লাগে আৰু এটা উদাহৰণ আমি লৈছোঁ এতিয়া আকৌ আমি 52 বেস হিচাপে ল'ম 52 আৰু 25টোক আমি ৰেফাৰেন্স নাম্বাৰ হিচাপে ল'ম 48 টু 50 কৈ কিমান কম 2 কম সো 2 টোক যেতিয়া আমি স্কয়াৰ কৰিম তেতিয়া আমি কিমান পাম 4 কিন্তু মই অলপ আগত কৈলো যে আমি সদায় দুটা ডিজিট ল'ম গতিকে আমি 04 লিখিম এতিয়া 2 কি আছিল 48 টু 50 কে 2 কম পৰ আমি 2 পাইছিলো তে 2 টোক আমি কাপা সাবস্ট্ৰেক্ট কৰিম 25 পৰা সো 25 পৰা 2 সাবস্ট্ৰেক্ট কৰিলে কিমান হ'ব 23 সো 48 ৰ বৰ্গ কিমান হ'ব 2304 মাকো এবাৰ ৰিপিট কৰি দিছো আমি 48 ৰ বৰ্গ উলিয়াতে 48 টু 50 কৈ 2 কম আছিল 2 ক যেতিয়া বৰ্গ কৰিলে আমি 4 পাইছিলো কিন্তু মই যেহেতু কৈছো আমি দুটা ডিজিট লৈ লম গতিকে আমি 0 এটা লৈ লৈছিলো তাৰছত আমি 2 টো কাপা সাবস্ট্ৰেক্ট কৰিলো 25 পৰা তেতিয়া 25 - 2 আমি কেন পালো 23 সো 48 ৰ স্কয়াৰ কৰিলে কেন পাম 2304 আমি এটা অন্যটা সংখ্যা লৈ কৰিবলৈ চেষ্টা কৰো সাপোজ 38 ৰ বৰ্গ কৰিব লাগে সো 38 টো যদি আমি চাও 50 ৰ তুলনাত আৰু এফালে আমি 25 লিখি লৈছো সো 38 টু 50 কে কিমান কম 12 কম সো 12 টোক যেতিয়া আমি বৰ্গ কৰিম কিমান পাম 144 কিন্তু মই যেহেতু কৈছো যে আমি মাত্ৰ প্ৰথম দুটা ডিজিট হেলম গতিকে এই 1 টো কি হ'ব উকলিব তে এই 1 টো যেটো উকলিব আমি 1 টোক আমি ওপৰত লিখি লম গতিকে আমি অকল 44 টো লিখি লম 144 তে 1 টো উকলিল বুলি আমি ধৰি লৈছো তাৰছত আমি কি কৰিম এই 25 ৰ পৰা 12 টো মাইনাস কৰিম সো 25 ৰ পৰা যেতিয়া 12 টো মাইনাস কৰিম কিমান পাম 13 আকৌ অলৰেডি আগতে এক এটা উকলি আছিল তে 13 একে কিমান হ'ব 14 সো 1444 38 ৰ স্কয়াৰ মাকোবা ৰিপিট কৰি দিছো 38 টু 50 কৈ 12 কম আছিল 12 ক যেতিয়া আমি বৰ্গ কৰিছিলো কেন পাইছিলো 144 এই 144 44 টো আমি ইয়াত লৈছিলো আৰু এই 1 টো উকলি আহিছিল তাৰপিছত আমি কি কৰিছিলো 25 পৰা 12 টো বিয়োগ কৰিছিলো কেন পাইছিলো আমি 13 তে 13 লগত এই উকলা একটো জুকলা আমি কিমান পালো 14 গতিকে উত্তৰটো কেন পালো 1444 38 ৰ স্কয়াৰ আমি 50 কে ডাঙৰ সংখ্যা এটা লৈছা সাপোজ আমি 52 ৰ স্কয়াৰ উলিয়াব লাগে ইয়াতো একেই খালি ইয়াত আমি 50 টো একে ধৰণেই লম 25 টো একে ধৰণেই লম মাত্ৰ পাৰ্থক্যটা হ'ব কি যে ইয়াত 50 তকৈ ডাঙৰ হ'ব সো 50 তকৈ 52 কিমান ডাঙৰ 2 ডাঙৰ গতিকে আমি 2 টোক স্কয়াৰ কৰিলে কিমান পাম 4 কিন্তু যেটো দুটা ডিজিট লম গতে 04 আমি পাতিম সো আমি ইয়াত কি কৰিম বিয়োগ নকৰ আমি ইয়াত যোগ কৰিম 25 ৰ লগত কিমান যোগ কৰিম 2 যোগ কৰিম কিমান পাম 27 সো 52 ৰ স্কয়াৰ কৰিলে কিমান পাম 2704 এতিয়া আমি 100 ৰ ওচৰৰ সংখ্যাবিলাকৰ কেনেকৈ আমি চুটি পদ্ধতিৰে বৰ্গ কৰিব পাৰো হেতু শিকিম আহক ইয়াত আমি বেস হিচাপে লম 100 কিন্তু আগতে যেনেকৈ আমি ৰেফাৰেন্স হিচাপে 25 লৈছিলো এতিয়া আমি 25 টোক বা তেনেকুৱা কোনো সংখ্যাক ৰেফাৰেন্স হিচাপে নলৈ যেটো সংখ্যা বৰ্গ উলিয়াম সেই সংখ্যাটোক আমি ৰেফাৰেন্স হিচাপে লম উদাহৰণস্বৰূপে আমি 91 ৰ স্কয়াৰ কৰিব লাগে আমি বেস কিমান লৈছো 100 সো 91 টু 100 তকৈ কিমান কম 9 কম সো 9 টোক যদি আমি স্কয়াৰ কৰো কিমান পাম আমি 81 এতিয়া আমি কৈছিলো যে আমি ইয়াত বেস হিচাপে সংখ্যাটোকে লম গতিকে আমি 9 টোক সেই 91 পৰা আমি সাবষ্ট্ৰেক্ট কৰি দিম সো 91 পৰা 9 সাবষ্ট্ৰেক্ট কৰিলে কিমান হয় 82 এতিয়া আমি আৰু এটা উদাহৰণ চাবলৈ সাপোজ 88 ৰ আমি স্কয়াৰ কৰিব লাগে সো 88 টো স্কয়াৰ কৰিলে আমি আকৌ চাম 100 তকৈ 88 টো কিমান সৰু 12 সৰু সো 12 ক যদি আমি স্কয়াৰ কৰো কিমান পাম 144 আকৌ কৈছে আমি প্ৰথম দুটা ডিজিট লম গতিকে 1 টোক আমি উকলিল বুলি ধৰিম গতিকে 144 আমি 44 ললো 1 টো উকলিল গতিকে কিমান কম আছিল 12 কম আছিল গতিকে 88 ৰ পৰা যদি আমি 12 সাবষ্ট্ৰেক্ট কৰো কিমান পাম 76 সো 76 ৰ লগত যেতিয়া এই 1 টো এড কৰি দিম আমি কিমান পাম 77 সো 88 ৰ স্কয়াৰ কিমান 7744 আমি আৰু এটা উদাহৰণ লৈ বুজাবলৈ চেষ্টা কৰিম সাপোজ আমি 86 ৰ স্কয়াৰ উলিয়াব লাগে একে ধৰণে আমি 100 টো বেস হিচাপে লম সো 86 টো 100 তকৈ 14 কম গতিকে 14 ক যেতিয়া আমি স্কয়াৰ কৰি দিম কিমান পাম 196 আকৌ আমি অকল প্ৰথম দুটা ডিজিট লম আমি যেটো 1 পাম তাক আমি উকলিল বুলি ধৰি লম গতিকে আমি কিমান লিখিম 96 উকলিল কিমান 1 সো 86 ৰ পৰা আমি যেতিয়া 14 মাইনাস কৰি দিম তেতিয়া আমি কিমান পাম 72 সো 72 ৰ লগত যেতিয়া 1 টো এড কৰিম কিমান পাম 73 সো 7396 86 ৰ বৰ্গ এতিয়া আমি 100 তকৈ ডাঙৰ সংখ্যা লৈ যাওঁ সাপোজ আমি 108 ৰ বৰ্গ কৰিব লাগে একে ধৰণে 108 টো 100 তকৈ কিমান বেছি 8 বেছি গতিকে আমি কি কৰিম 8 টো ডাইৰেক্ট আমি 8 ৰ স্কয়াৰ কৰি দিম কিমান পাম
4 তাৰপিছত আমি এই 8টোক ডাইৰেক্ট 108 লগত যোগ কৰি দিম কিমান পাম 108 প্লাছ 8 116 সো 108 স্কয়াৰ কিমান হ'ব 11664 আকৌ কৈছো যেতিয়া আমি 100কে ডাঙৰ সংখ্যা এটা বৰ্গ উলিয়াম তেতিয়া 100কে কিমান ডাঙৰ আমাৰ হেতু লম 108 টো 100কে যেটো 8 ডাঙৰ আছিল 8ৰ বৰ্গ গলে আমি 64 পাইছিলো তাৰ পাছত 108ৰ লগত আকৌ সেই 8 টো যোগ কৰিলো কিমান পালো 116 গতিকে আমি 11664 108ৰ স্কয়াৰ আমি অন্য এটা সংখ্যা লৈছা সাপোজ 113 ৰ স্কয়াৰ উলিয়াব লাগে সো 113 টো 100 কে 13 ডাঙৰ 13 ক যদি স্কয়াৰ কৰা আমি 169 পাম 169 আমি অকল 69 টো পাতিম 1 টো আমি কেৰি কৰিম তাৰ পাছত 113 ৰ লগত যেতিয়া 13 যোগ কৰিম তেতিয়া 126 পাম 126 পাম তাৰ লগত 1 টো এড কৰিলে আমি কিমান পাম 127 সো 113 ৰ স্কয়াৰ কিমান হ'ব 12769 গতিকে এনেকুৱা ধৰণৰ শৰ্টকাট মেথডৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি অনুশীলন কৰিবলৈ নাপাহৰিব এবাৰ ভিডিওটো চোৱাৰ পিছত কাৰণ অনুশীলন কৰিলে আপোনালোকৰ এই পদ্ধতিখিনি মন থাকিব আৰু এটা কথা মনত ৰাখিব যে যিমান পাৰে আপোনালোকে 11ৰ পৰা 30 লৈকে এই স্কয়াৰ টেবুল কেখন মনত ৰাখিব আৰু মই শিকাই দিছিলো কিদৰে মনত ৰাখিব লাগে এনেকুৱা ধৰণৰ আৰু শৰ্টকাট মাল্টিপ্লিকেশন বা যিকোনো ধৰণৰ ম্যাথমেটিক্যাল প্ৰবলেমছৰ শৰ্টকাট আৰু ইজিয়েষ্ট যিখিনি আমাৰ মেথড আছে শিকিবৰ কাৰণে মোৰ চেনেলটোক লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি থব যাতে মোৰ নতুন ভিডিও আহিলে আপোনালোকে গম পায় আৰু মন্তব্য নিশ্চয় দিব